হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? দেৰিকৈ হ'লেও কাতি বিহুৰ অশেষ শুভেচ্ছা জনালোঁ। কাতি বিহুত আপোনালোকে ফুলজাৰি আৰু পতাকা জ্বলায়নে? কাতি বিহুৰ দিনা ভঁৰাল পথাৰ সকলোতে চাকি জ্বলাই ধান মুঠি অধিক উৎপাদন কামনা কৰা হয়। বিহুৰ দিনা অসমীয়া মানুহৰ প্ৰত্যেক ঘৰে চোতালত তুলসীৰ ভেটি সাজি তুলসী ৰুৱে আৰু গধূলি সৰু সৰু ল'ৰা ছোৱালীবোৰক প্ৰসাদ আগবঢ়াই প্ৰাৰ্থনা কৰে। বিহু বুলি মই বনোৱা কিছু পিঠা, এয়া হৈছে লক্ষী পূৰ্ণিমাৰ জোনবাইটো আইতাই কোৱা সাধুকথাৰ দৰে লগা নাইনে বাৰু? প্ৰসাদ বিহু বুলি কেইটামান মই ঘৰতে বনোৱা তিলপিঠা। আমি যিহেতু গাঁৱত বাস কৰোঁ, বিহু বুলি ক'লে কাতি বিহু যদিও কঙালী, তথাপিও কিয় জানো পিঠা পনা নবনালে বিহুটো কিবা খালী খালী লাগে। আপোনালোকে বিহুটো কেনেদৰে পালন কৰিলে জনাবলৈ নাপাহৰিব।